জাতিৰ কাৰণে লাগি আছোঁ। বিয়া বাৰুৰ কথা ভাবিছে নি? নিশ্চয়। আপোনাৰ এতিয়া কিমান বছৰ হ'ল? এতিয়া মোৰ চাব গ'লে 2013 চনত যেতিয়া আমি প্ৰশিক্ষণ দিছিলে, আমাৰো বাৰু নতুনকৈ খোলা হৈছে বোকাৰ পদুম, যিহেতু আমি চলাই আছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাহুল বসুমতাৰী। আপোনালোকক মোৰ ভাল মানৱ বিচাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ চৰাইদেউ জিলাৰ বেঙেনাবাৰী অঞ্চলৰ টিয়কবি গাঁৱত। আপোনালোকলৈ আজি বিশেষ ব্যক্তি এজন, আমি তেখেতৰ পৰা পৰিচয়টো তেখেতৰ জানি লওঁ। নমস্কাৰ, মোৰ নাম শ্ৰী দীপ নাৰ্জাৰী। মোৰ অৰিজিনেল নামটো হৈছে দীপ নাৰ্জাৰী। মোৰ ঘৰত মতা নাম হৈছে বাণী নাৰ্জাৰী, চবেই বাণী বুলি মাতে। প্ৰকৃততে মোৰ দীপ নাৰ্জাৰী হয় আৰু মোৰ ঘৰ চৰাইদেউ জিলাৰ বেঙেনাবাৰী অঞ্চলৰ টিয়কবি গাঁৱৰ। মই টিয়কবি গাঁৱৰ ল'ৰা বাৰু মোৰ গাঁওখন। নিশ্চয়। আপোনাৰতো বহুতো প্ৰতিভা আছে। আপুনি বড়ো সাংস্কৃতিক দলৰ খাম, যিহেতু চেৰেজা, চিফুং আৰু আপুনি বেলেগ বজায় নেকি? তেনেকুৱা নিশ্চয় পোনপ্ৰথমবাৰৰ বাবে ক'বলৈ গ'লে মই 2013 চনৰ পৰা মই যিটো মানে তোমাৰ বড়ো কালচাৰ টিম গঠন কৰা হৈছিল। প্ৰথম মানে তোমাৰ বড়ো কালচাৰ টিম তেতিয়া প্ৰশিক্ষণ দিয়া হৈছিল। প্ৰশিক্ষণ দিয়াৰ পৰা তেতিয়াৰ পৰা মই লাগি আছোঁ বড়ো কালচাৰ টিম। তাৰ পিছৰে পৰা আজি পৰ্যন্ত আজি হৈছে 25 চনলৈকে মই লাগি আছোঁ। এতিয়া পৰ্যন্ত মই এতিয়া তোমাৰ বৈশাগু ৰংগালী বৈশাগুৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰি আছোঁ, প্ৰস্তুতি চলাই থকা হৈছে আমাৰ। নিশ্চয়। সাংস্কৃতিক দলত গঠিত কেতিয়া? বড়ো সাংস্কৃতিক দল আপোনাৰ মই আছিলোঁ 2013 চনত। 2013 চনৰ পৰা আৰম্ভ হৈছিলে আৰু তাৰ আগতো বহুত আছিলে, কিন্তু 2013 চনত যেতিয়া আমি প্ৰশিক্ষণ দিছিলে, আমি তেতিয়াৰ পৰাই মানে শিকিলোঁ আৰু প্ৰশিক্ষণ ল'লোঁ। তাৰ পিছৰ পৰা আমি কণ্টিনিউৱাছ মানে আহি আছোঁ। খালি মাত্ৰ মই এবছৰ গেপ হৈছিলে মোৰ, কিন্তু তাৰপিছতো মই লাগি আছোঁ, আজি পৰ্যন্ত লাগি আছোঁ আৰু বড়ো জাতিৰ কাৰণে লাগি আছোঁ। আমাৰ যিহেতু ময়ো এজন বড়ো ল'ৰাই, আমাৰ বড়ো জাতিৰ যিহেতু খাম, চিফুং, চেৰেজা ইত্যাদি কৰি বহুতো বাদ্যযন্ত্ৰ আছে। আপুনি কি বজাই ভাল পায়? হয়, মই বিশেষকৈ চবেই বজাওঁ বাৰু, খাম, চিফুং, চেৰেজা মানে সম্পূৰ্ণ বাদ্যযন্ত্ৰ মই শিকি থৈছোঁ বাৰু। গোটেইখিনি শিকি থৈছোঁ। যিহেতু আপোনাৰ ওচৰত এতিয়া বড়ো বাদ্যযন্ত্ৰ আছে, আপুনি ইয়াৰ নামটো কি আৰু আপুনি অলপ বজাই আমাৰ দৰ্শকক দেখাব নেকি? আচলতে এইটো হৈছে আমাৰ বড়োসকলৰ চেৰেজা বুলিও কয়। মই অলপ বজাই দেখাইছোঁ। আপুনিতো যিহেতু খেলৰ লগত জড়িত আছিলে, আপুনি কি খেল খেলি ভাল পাইছিল? মোৰ প্ৰিয় খেলটো হৈছে ফুটবলে হয়, আৰু বিশেষকৈ তাৰ লগতে মই ভলীবলো খেলোঁ, ক্ৰিকেট খেলোঁ, বাকী বিভিন্ন ধৰণৰ খেল আছে। এইবিলাক খেল মই খেলোঁ আৰু চব খেলোঁ। খালি মোৰ প্ৰিয় খেলে ফুটবল আছিল। ফুটবল খেল মই খেলি আছোঁ আজি পৰ্যন্ত। মই গ্ৰাউণ্ডত মানে এনেই প্ৰেক্টিচ হিচাপে মই কৰোঁ, কেতিয়াবা স্বাস্থ্যৰ কাৰণে মই খেলি থাকোঁ আৰু টুৰ্ণামেণ্টত মই নেখেলিলেও এতিয়াও মানে স্বাস্থ্যৰ কাৰণে খেলিব লগা হয় আৰু। আপুনি এনেই ক'ত খেলিছে? মই বিশেষকৈ বেছিকৈ মানে আমাৰ চৰাইদেউ জিলাতে খেলিছোঁ, আৰু বিশেষকৈ লখিমপুৰ, তিনিচুকীয়া, দুলীয়াজান আৰু ইফালে গোলাঘাট, এইবিলাক জেগাত খেলিছোঁ, এইবিলাক জিলাবিলাকত। আমাৰ ভলীবল খেলাৰ বিষয়ে অলপ ক'ব। ভলীবলটো নিশ্চয় মই আমাৰ যি চৰাইদেউ বি ডিভিজন লীগ হয়, বি ডিভিজন লীগত মই খেলিছোঁ, আৰু আমাৰ ইয়াৰ ওচৰ পাঁজৰ টুৰ্ণামেণ্টবিলাক হয়।
তাতো মই খেলিছোঁ। তেনেকুৱা আচলতে ভলীবল খেলটো এনেকুৱা হৈছে, ভলীবল খেলিলে মানে স্বাস্থ্যটো অলপ ভাল থাকে ফুটবলতকৈ। মানে যেতিয়া নেকি ভলীবলটো মানে মানুহ জাম কৰিব লগা হয়, তেতিয়া আৰু মানে বেছিকৈ তোমাৰ এতিয়া ধৰা জাম কৰিব না, তেতিয়া মানে দেহাৰ যিবিলাক অংগ চব মানে যেতিয়া জোকাৰণি খাব, তেতিয়া মানে অলপ ৱেটটো কমে আৰু। হয়। মই এতিয়া বাৰডুচিকিয়াটো অলপ বজাই বনাই দিছোঁ আপোনালোকক। সুন্দৰ সুন্দৰ, অতি সুন্দৰ। ভাল লাগিলে। এতিয়া লগত খাম আনিছে নেকি? হয়, খামটো বাৰু আজি অনা নাই, কেতিয়াবা বাৰু বজাই দেখুৱাই দিম নিশ্চয়, আৰু চিফুঙো বজাই দেখুৱাই দিম। আপোনাৰ এতিয়া কিমানমান বছৰ হ'ল? এতিয়া মোৰ চাব গ'লে 28, মানে 28 বছৰ হৈছে। 28? হয়। আপুনি বিবাহপাশত আবদ্ধ হ'ল নেকি? বিবাহপাশত আবদ্ধ হোৱা নাই এতিয়ালৈকে, মই নিশ্চয় চিন্তা কৰা নাই এইটো বিষয়ে। আপোনাৰ মা দেউতা? হয়, মা দেউতা আছে, দাদাহঁতি আছে। আপোনাৰ মা দেউতাৰ নাম ক'ব নেকি? মোৰ দেউতাৰ নাম হৈছে শ্ৰী সতীশ নাৰ্জাৰী, মাৰ নাম হৈছে বুধেশ্বৰী নাৰ্জাৰী। আৰু পিছলৈ বিয়া বাৰুৰ কথা ভাবিছে নেকি? নিশ্চয়, বিয়া বাৰুৰ কথাটো বাৰু তেনেকৈ ভবা নাই। হয়তো ছোৱালী এজনী পালে পাতিব পাৰি, এতিয়ালৈকে বাৰু পোৱা নাই। মই জনাততো আপোনাৰ মানে নিজৰো এটা ইউটিউব চেনেল আছে, হয়নে? হয় হয়। আপোনাৰ এই ইউটিউব চেনেলৰ বিষয়ে অলপ কৈ দিয়ক। হয়, নিশ্চয়। ইউটিউব চেনেলৰ বিষয়ে মই বিশেষ আমাৰো বাৰু নতুনকৈ খোলা হৈছে, বোকাৰ পদুম যিহেতু আমি চলাই আছোঁ, ৰাইজে খুব ভাল পাইছে বোকাৰ পদুম চেনেলটো চাই। নিশ্চয় আমাৰ বোকাৰ পদুম যেনেকৈ চলি আছে, ৰাইজে ভাল পাইছে, তেখেতৰ যি ইউটিউব চেনেল, তেখেতৰো খুব ধুনীয়াকৈ চলক আৰু ৰাইজে সঁহাৰি জনাওক তেখেতক, ভাল পাওক। মানে ভাল ভাল কণ্টেণ্ট মানে তেনেকুৱা বিচাৰিলে তুমি অলপ ভাল ভাল ভিউজবিলাক পাবা নিশ্চয়। তেখেতৰ ইউটিউব চেনেলৰ লগত আৰু এজন ব্যক্তি জড়িত হৈ আছে, তেখেতৰ নাম হৈছে নাৰায়ণ বসুমতাৰী, হয়নে? হয়, নিশ্চয়, নাৰায়ণ বসুমতাৰী ডাঙৰীয়া। তেখেতে আচলতে অলপ তেখেতৰ যি গা বেয়া কাৰণে তেখেতে অলপ বিৰতি লৈ আছে, মোৰ সহযোগ হয়। দুইজনে আমি আছোঁ আৰু ইউটিউব চেনেল বোকাৰ পদুমত। আপোনালোকৰ মনত মানে কেনেকৈ চিন্তাধাৰণাটো আহিলে যে আপোনালোকে এটা ইউটিউব চেনেল খুলিম? হয়, নিশ্চয়, মোৰ মনত মানে আচলতে আগতেও মই এবাৰ খুলিছিলোঁ ইউটিউব চেনেল। তেতিয়া আচলতে ইউটিউবটো ইমান নচলিলে। প্ৰথমবাৰ যেতিয়া খুলিছিলোঁ, তাৰপিছত আমাৰ নাৰায়ণ বসুমতাৰী ছাৰ, তেখেতো এটা ইউটিউব চেনেল খুলিলে। তেখেতৰ বাৰু খুব ধুনীয়াকৈ চলিছিলে। মাজতে তেখেতৰো
অলপ মানে খেলি মেলি এটা হ'ল আৰু মনিটাইজ তেখেতৰ হৈছিলে, কিন্তু তাৰপিছত ভিউজবিলাক নোহোৱা হ'ল। তাৰপিছত আমি দুইজনে এদিন বহিছিলোঁ, অলপ মানে কথা বতৰা পাতিলোঁ, আলোচনা কৰিলোঁ কেনেবাকৈ আমি আমাৰ যিবিলাক নৱপ্ৰজন্ম আছে, নৱপ্ৰজন্মবিলাক কেনেবাকৈ আমি আমাৰ চেনেলৰ মাধ্যমে কেনেবাকৈ আগবঢ়াই নিব পাৰোঁ নেকি। বোকাৰ পদুম যিহেতু মানে যিবিলাক মানে ধৰ উঠি অহা নৱপ্ৰজন্ম তেখেতসকলক আমি গাঁৱৰ ভিতৰৰ পৰা উলিয়াই আনি আমাৰ চেনেলৰ মাধ্যমে যাতে আৰু ওপৰলৈ আগবঢ়াই নিব পাৰোঁ, সেইটো কাৰণে আমি চিন্তা ধাৰণা কৰিলোঁ যে আমাৰ বোকাৰ পদুম চেনেলটো কেনেবাকৈ নিব পাৰোঁ। আমাৰ ৰাইজক আমি জনাব বিচাৰিলোঁ, মানে আমাৰ ইয়াতো ভিতৰুৱা অঞ্চলত যে আমাৰ বোকাৰ পদুম যি আছে, সেইটো কাৰণে এইটো চিন্তা কৰিছিলোঁ আৰু। এই আপোনালোকৰ এই চেনেলটোৰ নাম কিয় বোকাৰ পদুম বুলি থ'ল? নিশ্চয় হয়, বোকাৰ পদুম মানে যিটো নেকি একদম ভিতৰীয়া অঞ্চলৰ আমি খুচৰি মানে ভিতৰৰ পৰা উলিয়াই আনিছোঁ, এইটোৱেই আচলতে বোকাৰ পদুম। ভাল লাগিলে লগ পাই আমাৰ দাদাক। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।